নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, আজি আমি দেখাম এজন অদ্ভুত টেলেণ্ট থকা ল'ৰাক। বেছি ডাঙৰ ল'ৰা নহয় যদিও কামবোৰ দেখিলে কিন্তু আপুনিও আচৰিত হ'ব। অসমৰ বহুকেইজন জনপ্ৰিয় অভিনেতা, কণ্ঠশিল্পী, আৰ্ট কৰাৰ লগতে ৰিচেণ্টলি তেওঁ ডিম্পু বৰুৱাই এখন ফটো সংগ্ৰহ কৰি কাঠেৰে নিৰ্মাণ কৰি উলিয়াইছে ডিম্পু বৰুৱাক। হয় বন্ধুসকল, অলৰেডি ডিম্পু বৰুৱা সেই ল'ৰাজনৰ ওচৰলৈ গৈ সেই কাঠেৰে নিৰ্মাণ কৰা বস্তুটো আনিলেগৈ ডিম্পু বৰুৱাই। এজন ল'ৰাই মই দেখাই দিছোঁ, এটা অদ্ভুত বস্তু মোক বনাই দিছে। তো এটা বহুত স্পেচিয়েল বস্তু দেখাই দিছোঁ। এইটো এটা কাঠৰ ষ্টেচু টাইপ মোক বনাইছে। তো মই তাৰ ঘৰত গৈ পিনে এইটো লৈ আহিছিলোঁ। আপোনালোকৰ চকুৰ পানী ওলাই যাব। তাৰ কি ক'ম, এয়া চাওক, এক্সেক্টলি বনাইছে। কেমেৰা, চেণ্ডেল টেণ্ডেল কি বনাইছে। এতিয়া কথাটো হ'ল, ল'ৰাজনে এইটো কাঠেৰে কেনেকৈ বনাইছিল আপোনাক দেখাম আজি। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই অলপ ভাল লাগে তেনে এটা লাইক কৰি যাব, আৰু যদি চেনেল নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া হওক আমি চাওঁ ল'ৰাজনে ডিম্পু বৰুৱাৰ কাঠেৰে সাজি উলিওৱা আৰ্টটো। হয় বন্ধুসকল, এইখিনিতে এটা কথা মন কৰিব যে ল'ৰাজনে কাণেও কম শুনে আৰু মুখেৰেও ক'ব নোৱাৰে, যাক আমি কওঁ বোবা বুলি কওঁ। কিন্তু ল'ৰাজনৰ অদ্ভুত টেলেণ্ট আছে বা প্ৰতিভা আছে। চাওক প্ৰথমে কিদৰে এডাল গছৰ গুৰিটো উঠাই আনিছে, আৰু তাৰ পাছতে কোঠাৰে এইদৰে ছাইডবোৰ কাটি কাটি মাজৰ প্ৰয়োজনীয়খিনি ৰাখি থৈছে। সঁচাকৈয়ে অদ্ভুত টেলেণ্ট আছে। তাৰ পাছত বটালিৰে এইদৰে ধুনীয়াকৈ আৰু বহুত সাৱধানে বটালি মাৰি আমি যেনেকৈ কওঁ ফ্ৰেমটো প্ৰথমে উলিয়াই লৈছে। কিন্তু বন্ধুসকল, এইখিনিতে এটা কথা মন কৰিব, এওঁ যিদৰে বটালি মাৰিছে তাৰে অলপ ইফাল সিফাল যদি কাট-কুট হৈ যায় চেছ, কাৰণ এওঁ বহুত সাৱধান হৈ কৰি আছে, আৰু এইবোৰ কৰিবলৈ বহুত মাথা লাগিব, যিবোৰ মাথা নেকি আমি ভাবিবলৈও সাহস নাই। হয় বন্ধুসকল, এওঁ ইমানেই স্মাৰ্ট যে ডিম্পু বৰুৱাৰ যিটো ইউটিউব লগো আছে সেইটো কাঠৰ পৰাই বনাইছে। অলমষ্ট 80% সম্পূৰ্ণ হৈ উঠিছে। এতিয়াও বহুত কাম বাকী আছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। ডিম্পু বৰুৱা কেমেৰাৰ পৰা আদি কৰি চেণ্ডেললৈ একদম ৰিয়েল টাইপৰ বনাইছে। হয় বন্ধুসকল, এতিয়া ৰং কৰিব বাকী আছে। হয় বন্ধুসকল, 100% কাম সম্পূৰ্ণ হৈ উঠিছে। চেলুট দিছোঁ এনেকুৱা অদ্ভুত শিল্পীক। যদি ভিডিঅ' চাই ভাল লাগিল এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে তেওঁ সমাজৰ আগত এটা ভাল পৰিচয় পায়। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি যাব নিশ্চয়। তো অন্য এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ